গাড়ীৰ ফলত সৰু ল'ৰা নাইকিয়া হোৱাৰ পৰা এখন কাৰ যিখনৰ ওচৰত গ'লে মৃত্যু সুনিশ্চিত। আজি আমি 5খন ভয় লগা কাৰৰ বিষয়ে কথা পাতিম। বহুতে এইবোৰ কথা মিছা বুলি ভাবিব পাৰে, কিন্তু এনে ভবাৰ আগতে গুগলত চাৰ্চ কৰি চাই ল'ব পাৰে। নম্বৰ 1, জাম্পিং কাৰ অফ কেপ টাউন। কাৰখন নিজে লৰি থকা দেখি চবে ভয় খাব। আৰু কেপ টাউনৰ এটা পৰিয়ালৰ লগত এনেকুৱাই কিবা ঘটিল। মাজৰাতি গাড়ী খুন্দা মৰা শব্দ শুনি গোটেই পৰিয়াল হাৰ পালে। আৰু যেতিয়া বাহিৰত গৈ চালে, তেতিয়া সিহঁতৰ গাড়ীখন ঘৰৰ চাৰিওদিশে লাগি থকা তাঁৰত খুন্দিয়াই আছিল। সিহঁতি ভাবিলে গাড়ীখন কোনোবাই চুৰি কৰিব বিচাৰিছে, কিন্তু গাড়ীখন কোনো ড্ৰাইভাৰ পোৱা নগ'ল। কিন্তু ইমানেই নহয়, গাড়ীখন সম্পূৰ্ণ লক আছিল আৰু গাড়ীৰ গ্লাছকেইখনো সম্পূৰ্ণ বন্ধ হৈ আছিল আৰু গাড়ীৰ হেণ্ডব্ৰেকডালো লাগি আছিল। তথাপিও গাড়ীখন নিজে নিজে সম্পূৰ্ণ লৰি আছিল। আৰু তাত যেতিয়া পুলিচ আহিল, সিহঁতে এষাৰো কথা বিশ্বাস নকৰিলে। কিন্তু পুলিচো আচৰিত হ'ল যেতিয়া সিহঁতৰ ওচৰতে গাড়ীখন নিজে নিজে ষ্টাৰ্ট হৈ গ'ল। ৰেনাল্ট কোম্পানীৰ এই গাড়ী কোম্পানীৰ কৰ্মচাৰীক দেখুওৱা হ'ল, কিন্তু সিহঁতে আজিলৈকে ক'ব নোৱাৰিলে এনেকুৱা কেনেদৰে হ'ব পাৰে। নম্বৰ 2, ফ্ৰেঞ্চ ফাৰ্ডিনেণ্ড কাৰ। 1910 মডেলৰ ক্ৰেফ্ট এণ্ড স্ক্ৰিপ্ট কাৰ বহুত দুখী আছে। 12 বছৰত নিজৰ জীৱনকালত এই গাড়ীখনৰ 15জন মালিক সলনি হৈছিল। কিন্তু আপুনি চাগে বিশ্বাস নকৰিব, 15জনৰ ভিতৰত 13জন মালিকৰ মৃত্যু এইখন কাৰৰ এক্সিডেণ্টৰ ফলত হৈ গৈছিল। এই কাৰখনৰ শেষৰজন মালিক ফ্ৰেঞ্চ ফাৰ্ডিনেণ্ড আছিল, যিজনৰ মৃত্যু এই কাৰখন কিনা 9 দিনৰ পাছতেই হৈ গৈছিল। এই গাড়ীখনৰ পৃথিৱীৰ সকলোতকৈ ভুটীয়া কাৰৰ হিচাপত ধৰা হয়। নম্বৰ 3, দ্য ব্লেক ভলগা। এই কথা আজিলৈকে কোনো জনা নাই। ব্লেক ভলগাৰ কাৰখনৰ ড্ৰাইভাৰ কোন আছিল? প্ৰত্যেকজন ব্যক্তিয়ে এই কাৰখনৰ বিষয়ে বেলেগ বেলেগ ধৰণে কথা কয়। ব্লেক ভলগাৰ সৰু ল'ৰা ছোৱালীৰ কাল হিচাপে জনা যায়। ব্লেক ভলগাৰ ভয় সম্পূৰ্ণ ৰাছিয়াত দেখা গৈছিল। কেতিয়াবাতো শিশুবোৰ মৃত্যু লগে লগে হৈ গৈছিল। আপুনি চাগে বিশ্বাস নকৰিব, এইখন গাড়ীয়ে কোনো ধৰণৰ এক্সিডেণ্ট কৰা নাছিল। এই গাড়ীখনৰ ওচৰত সৰু ল'ৰা ছোৱালী যোৱাৰ লগে লগে বা 24 ঘণ্টাৰ ভিতৰত নিজৰ প্ৰাণ ত্যাগ কৰিছিল। ব্লেক ভলগাৰ সকলোৱে কাল মানে, কিন্তু ইয়াৰ সম্পূৰ্ণ তথ্য কাৰো ওচৰত নাই। নম্বৰ 4, জন এফ কেনেডি কাৰ। এই গাড়ীখন সাধাৰণ মানুহে নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি থাকি যোৱা জন এফ কেনেডিয়ে ভূত লগা বুলি কৈছিল। ৰাষ্ট্ৰপতিৰ এইখন গাড়ীয়ে কিছু ফ্ৰেঞ্চ ফাৰ্ডিনেণ্ড গাড়ীখনৰ কথা মনত পেলায়। 22 নৱেম্বৰত 1963 চনত প্ৰেছিডেণ্ট আৰু তেওঁৰ পত্নী আৰু 2জন ব্যক্তি এই কাৰখনত বহিছিল। আৰু বহাৰ 6 মিনিট পাছতে গাড়ীত থকা 4জন ব্যক্তিৰ মাজত প্ৰেছিডেণ্টক 3টা গুলী লাগিছিল আৰু সেই সময়তে ৰাষ্ট্ৰপতিৰ মৃত্যু হৈ গৈছিল। ৰাষ্ট্ৰপতিৰ মৃত্যুৰ 8 বছৰ পাছত আকৌ গাড়ীখনক ছেফটি আপগ্ৰেড কৰি দুনিয়াৰ সন্মুখত অনা হৈছিল, কিন্তু কোনো এই গাড়ীত বহিবলৈ ৰাজি নাছিল। আজিও এইখন গাড়ী আমেৰিকাৰ এখন মিউজিয়ামত ৰখা আছে, যাক মানুহে চাবলৈ ভয় কৰে। আপুনি হয়তো বিশ্বাস নকৰিব, প্ৰতি বছৰত নৱেম্বৰ মাহত এইখন গাড়ীত এটা অসাধাৰণ পোহৰ দেখা যায়। ইয়াৰ বিষয়ে আজিলৈকে কোনো একো ক'ব পৰা নাই। নম্বৰ 5, জেমছ ডিয়েন স্পৰ্টছ স্পাইডাৰ। জেমছ ডিয়েনছে সকলো সময়তে কৈছিল তেওঁৰ মৃত্যুৰ পাছতো তেওঁক মনত ৰখা হ'ব। কিন্তু দুখৰ কথা, তেওঁৰ ডেকা কালতে এই পৃথিৱী ত্যাগ কৰিব লগা হৈছিল এটা এক্সিডেণ্টৰ কাৰণে। তেওঁৰ পৰ্ছ 550 স্পাইডাৰ এক্সিডেণ্টৰ ফলত তেওঁৰ মৃত্যু হৈ গৈছিল আৰু তেওঁৰ গাড়ীৰ ভঙা টুকুৰাবোৰ জৰ্জ পেৰিছে কিনিলে আৰু জৰ্জে গাড়ীখন আকৌ নতুনকৈ বনালে। নতুন দেখা পৰ্ছখন এতিয়া সম্পূৰ্ণ বেলেগ দেখাত হৈ পৰিছিল। কিন্তু এটা ৰাতি জৰ্জৰ গেৰেজত গাড়ীখনত নিজে নিজে জুই লাগি গৈছিল। বিচৰণ কৰাৰ পাছতো জুই লগাৰ কাৰণ বিচাৰি পোৱা নগ'ল আৰু এবাৰ গাড়ীখন নিজৰ ঠাইৰ পৰাও নেদেখা হৈ গৈছিল। ডিয়েনছৰ মৃত্যুক লৈ আৰু এটা ডাঙৰ ৰহস্য, তেওঁৰ লগত এক্টৰৰ কাম কৰা এলেক্সে তেওঁৰ মৃত্যুৰ কথা আগতেই তেওঁক কৈছিল। তেওঁ কৈছিল গাড়ীখন কিনাৰ 1 সপ্তাহৰ পাছতেই তোমাৰ এই গাড়ীখন চলোৱাব পৰা হৈ নাথাকিবা, আৰু ঠিক 7 দিন পাছতে তেওঁৰ মৃত্যু হৈ গৈছিল। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব আৰু আগলৈও এনেধৰণৰ ভিডিঅ' চাবলৈ ৰহস্য খবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।